নমস্কাৰ বন্ধুসকল, বৰ্তমান বেংগলোৰ যাবলৈ ৰেডি। বেংগলোৰ কৰ্ণাটক। মামীহঁতে আমাক যাবলৈ কাৰণে বিদায় দিছে। তো এয়া কাঠিৰ পৰা বৰ্তমান ওলাই অহা পিছ মুহূৰ্তৰে টেম্পুত আহিছোঁ। তাৰ পৰা এতিয়া আহি লংকা পাই গ'লোঁ। লংকাত এইখন বাছতে আমি গুৱাহাটী যাম বুলি ভাবিছিলোঁ, কিন্তু গুৱাহাটী যোৱাটো নহ'লে। এইখন বাছত আমি বহি আছোঁ বৰ্তমান। এয়া লংকাৰ পৰা ওলাইছোঁ গুৱাহাটীলৈ বুলি। ৰাস্তাতে গম পালোঁ গুৱাহাটী যোৱাটো নহ'ল, নগাঁৱতে ৰখাই দিব। নগাঁৱৰ পৰা আমি আকৌ বাছ ল'ব লাগিব গুৱাহাটীৰ বাবে। বৰ্তমান দেখা পাম আমি কুন্দলী পাহাৰ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, এইখনে পাহাৰখন। আৰু অকণমান ধুনীয়া লাগে ওচৰৰ পৰা দেখিলে। বহুদিনৰ মূৰত ঘৰৰ পৰা ওলাই আহিছোঁ একেবাৰে। বেংগলোৰলৈ বুলি ঘৰৰ পৰা ওলাই আহিলোঁ গাইজ। কি কৰিব, ল'ৰাৰ জীৱন। ঘৰ চলাবৰ কাৰণে ঘৰে এৰি যাব লাগে। 22 বছৰ বয়সলৈকে মা দেউতাহঁতৰ লগত থাকি পটককৈ তেনেকৈ গুচি অহাটো বহুত বেয়া লাগে। উপায় নাই, কৰিবতো লাগিবই। এখন পানী খেতি আমাৰ ঘৰৰ ওচৰৰে। আৰু এয়া বৰ্তমান আহি আমি পাই গৈছোঁ বৰঘাট চক। গুৱাহাটী গাড়ীত উঠিম। এই মানুহজনে আমাক লৈ গৈ আছে। গুৱাহাটী গাড়ীত উঠি বৰ্তমান যাবলৈ কাৰণে ৰেডি। আমি খানাপাৰা যাম বৰ্তমান। বন্ধুসকল, জাগিৰোড পাম আৰু এতিয়া। এইটো জাগিৰোডৰ পেপাৰ মিল। আজিৰ পৰা বহুত বছৰ আগতে পেপাৰ মিলটো বন্ধ হৈ গ'ল। গছ গছনিৰে ভৰ্তি হৈ গ'ল, একো ভালদৰে দেখা পোৱা নাযায়। এইটো গাইজ পেপাৰ মিলৰ সন্মুখ গেটটো। বৰ্তমান আমি আহি পাই গৈছোঁ যোৰাবাট। যোৰাবাটৰ টাৰ্ণিং কেইটা। এয়া গাইজ আমি খানাপাৰাত বৰ্তমান নামিলোঁ গাড়ীৰ পৰা। এতিয়া আমি জালুক। তো গাইজ এখন গাড়ীত বহিলোঁ। বহি পেলাই আমি বৰ্তমান এয়াৰপৰ্টৰ কাৰণে গৈ আছোঁ। এয়াৰপৰ্টৰ প্ৰায় ওচৰে পামগৈ আৰু। আমাক নমাই দিলে এয়াৰপৰ্টৰ অকণমান আগতে। অলপ দূৰ খোজকাঢ়িব লগা হ'ল, প্ৰায় 1 কিলোমিটাৰমান। বন্ধুসকল, এইটোৱে এয়াৰপৰ্ট গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। এতিয়া বাহিৰৰ অংশটো অকণমান ভিতৰত আৰু দেখা পোৱা যাব। এয়া এয়াৰপৰ্টৰ ভিতৰৰ অংশ। আমি লাইনত বৰ্তমান থিয় হৈ আছোঁ বৰ্ডিঙৰ কাৰণে। বৰ্ডিং কৰি হোৱাৰ পিছতেই আমি ভিতৰত যাব পাম। গাইজ বৰ্ডিং হৈ গ'ল। এতিয়া আমি টিকেট ল'বৰ কাৰণে ভিতৰত আহিছোঁ। বেগটো দিব লাগিব বুকিং কৰি। এইখিনি ভিতৰৰ অংশ। ইয়াতে আমি বুকিং কৰিব লাগিব বেগটো।
টিকেট ওলাই গ'ল। এইটোৱে আমাৰ বেংগলোৰৰ টিকেট। জীৱনত প্ৰথমবাৰৰ কাৰণে ফ্লাইটত উঠিবলৈ গৈ আছোঁ। ভয় অনুভৱ এটা আছে, ভালো লাগি আছে। চাওঁচোন কি হয়। এয়া ফ্লাইটত সোমাম আৰু এতিয়া। ফ্লাইটৰ ভিতৰৰ ছাইডটো এনেকুৱা। প্লেনখন বৰ্তমান ষ্টাৰ্ট হৈ গ'ল। লাহে লাহে বৰ্তমান গৈ আছে। প্লেনে বৰ্তমান ফুল স্পীড লৈ ল'লে। ভয় অনুভৱ এটা হোৱা গৈছে। বহুত ওপৰত যায়, বহুত ভয় লাগে। তথাপিও ভালো লাগে। বৰ্তমান প্লেন উৰি গ'ল গাইজ। এয়া উৰি গ'ল। ওপৰৰ পৰা গুৱাহাটীৰ ভিউটো দেখা যাব এতিয়া। ৰাতি ভিউটো দেখিবলৈ বহুতেই ভাল। ওপৰৰ পৰা কিবা জোনাকী পৰুৱা তলত থকা নিচিনাহে দেখা পোৱা যায়। আহি বৰ্তমান বেংগলোৰ পাই গৈছোঁহি। প্লেন আৰু লেণ্ডিং কৰোঁ অৱস্থাত। আৰু অকণমান সময় পিছতে প্লেন লেণ্ড কৰিব। লেণ্ড কৰা সময়খিনিতো বহুত ভয় লাগে। প্লেন লেণ্ডিং হ'ব আৰু এতিয়া। বৰ্তমানলৈকে হোৱা নাই, অকণমানতে হৈ যাব। লেণ্ডিং হৈ গ'ল বৰ্তমান প্লেন। মানুহৰ সকলোৰে এটা আশা থাকে প্লেনত উঠা। আজি মোৰ আশাটো পূৰা হ'ল, ভাল লাগিলে। বৰ্তমান আহি বেংগলোৰ এয়াৰপৰ্টত ৰৈছোঁহি। আমাৰ পিছতে আৰু এখন ফ্লাইট আহি পেলাই লেণ্ড কৰিছে। গাইজ, বেংগলোৰৰ এয়াৰপৰ্টৰ ভিতৰত বহুত ডাঙৰ এয়াৰপৰ্ট, বহুত ডাঙৰ। মানুহে যদি ভাবে গোটেই দিনটো ইয়াত দৌৰি থাকোঁ বুলি, তথাপিও শেষ কৰিব নোৱাৰিব, ইমানেই ডাঙৰ। ভালো লাগে দেখি। বৰ্তমান গাইজ এয়াৰপৰ্টৰ পৰা আমি বাছত উঠিলোঁ। উঠি পেলাই গৈ আছোঁ ছেটেলাইটৰ পৰা আমি যাব লাগিব আমাৰ ঠিকনাত। এইখন বাছখন।
বৰ্তমান গাইজ বেংগলোৰৰ বাছ ষ্টেচনত আছোঁ। আহি পেলাই পাই গৈছোঁ আৰু গাইজ ৰাতি 3টা বাজিছে, খাবলৈ একো নাই। এখন দোকান পাইছোঁ, এইখন দোকান এগ ৰাইচ পোৱা যায়, ইয়াতে খালোঁ। আৰু বৰ্তমান আমি আহি আমাৰ ঠিকনা পাই গৈছোঁ গাইজ। আৰু বেংগলোৰৰ ব্লগ ইমানতে সমাপ্ত।